Hello everyone, welcome to my channel. I hope সকলোৱে ঘৰত ভালে কুশলে আছে। সো আজি আমাৰ ঘৰত চুলাকৰণ আছে, মোৰ দাদাৰ লৰাৰ চুলাকৰণ আয়ুৰ। সো আপোনালোকক মই দেখাই আছো, গোটেই ভিডিওটো আপোনালোকে শেষলৈ চাব আৰু চুলাকৰণত কি হয় কি কৰে গোটেইখিনি দেখামগে। সো প্লিজ ওয়াচ দ্য ভিডিও টিল লাষ্ট আৰু স্কিপ নকৰিব। সো এয়া শ্ৰাদ্ধ কৰি আছিলে, শ্ৰাদ্ধ কৰা হ'ল, এতিয়া পানী তুলিব যাব। এয়া ঘৰত ৰেডি কৰি আছে গোটেইবোৰে। Ayu. Tata dia. Ayu. Sasun, ada foto mari tim tu. Dorar ma. Yo. Madam. Sa. Vlog. So আমি এটা পানি তুলব যাই আছো। So মাহতে এটা পানি তুলিব, আমি ইয়াত মানে ঝুলনাত তুলিম এবাৰ অলপ সময়। কি কৰিছে মাহি? ঝুলনা ঝুলিছে। হে পৰি যায় যদি ঝুলনাত ফাৰিতে। মই আর ঠাইতে উপেলাই দিম। মই ফাৰিয়ে নাই যে। সো আমি পানী চানি তুলি আহিলোঁ, ৰাস্তাত ফটো উঠিছোঁ, ঠিকছে। এতিয়া যাম প্ৰসাদ খামকে। প্ৰসাদ খাম। কি চলাইছা? মহা কৰিব লগা আছে। সো ভাত চাত খালোঁ, বহুত বেছি খাইছোঁ মই, বহুত বেছি আইটেম আছে বাপৰে বাপ। ভাত খালে নাই? সো এতিয়া চুলি খুৰোৱা পৰ্ব আৰম্ভ হৈছে। সি একদম মোবাইলৰ ভিতৰত সোমাই গৈছে, সি গমেই পোৱা নাই চুলিয়ে খুৰাই আছে নে কিয়ে কৰি আছে। সো আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ, কাৰণ আয়ু মানে হোমৰ ঘৰত বহিছে, এতিয়া কিবা কিবি পূজা হ'ব। সো যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এটা লাইক কৰি দিব। তেতিয়ালৈ বাই বাই।